ফ্ৰেণ্ডছ, আফ্ৰিকাৰ এখন গাঁৱৰ ঘটনা এইটো। সেই গাঁৱৰে কোনোবাই কবৰস্থানৰ কাষেৰে পাৰ হৈ যাওঁতে কেঁচুৱাই কান্দি থকা শব্দ পালে। তাৰপিছত সেই মানুহজনে ভয়তে ভূত বুলি ভাবি দৌৰ দিলে। মানুহজনে ঘটনাটোৰ বিষয়ে গাঁৱত জনালে। তাৰপিছত কিছুমান মানুহ কৌতূহলবশতঃ আহি সেই কবৰস্থানত উপস্থিত হ'লে। সঁচাকৈয়ে তেতিয়াও কেঁচুৱাৰ কান্দোন ওলাই আছিল। সাহস কৰি মানুহবোৰে যিটো কবৰৰ পৰা কেঁচুৱাৰ কান্দোন ভাহি আহিছিল সেইটো খান্দি উলিয়ালে। কফিনৰ ভিতৰৰ দৃশ্য দেখি সকলো আচৰিত হ'ল। ফ্ৰেণ্ডছ, আচলতে কিছুদিন পূৰ্বে গাঁৱৰে এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যু হৈছিল। পাছত তাক সেই স্থানতে কবৰস্থ কৰা হৈছিল। কিছুদিন পাছত মৃত মহিলাগৰাকীয়ে সন্তান প্ৰসৱ কৰিছিল। বন্ধুসকল, এই ঘটনাটোৰ পৰা এটা কথা স্পষ্ট যে মৃত্যুৰ পাছতো মহিলাৰ সন্তান প্ৰসৱ কৰাৰ ক্ষমতা থাকে, আৰু ইয়াক কফিন বাৰ্ড বুলি কোৱা হয়। এনেকুৱা ঘটনা আজিলৈ বহুকেইটা ঘটি গৈছে। ফ্ৰেণ্ডছ, এনেকুৱা এবিধ সাপ আছে যি নিজৰ পোৱালীৰ সুৰক্ষাৰ বাবে প্ৰেগনেঞ্চিৰ সময়ত বিষাক্ত ভেকুলী ভক্ষণ কৰে। দক্ষিণ পশ্চিম এছিয়াত পোৱা টাইগাৰ কিলবেক নামৰ সাপবিধৰ বিষ নামমাত্ৰহে থাকে। এই সাপে গৰ্ভধাৰণৰ সময়ত বিষাক্ত ভেকুলী ভক্ষণ কৰে। এই ভেকুলীৰ বিষ সাপৰ কণীবোৰ বিষাক্ত কৰি পেলায়। পৰৱৰ্তী পৰ্যায়ত ইয়ে অইন চিকাৰীৰ পৰা কণীবোৰ সুৰক্ষিত কৰি ৰাখে। আমাৰ দেহৰ আটাইতকৈ বেছি অক্সিজেন ব্যৱহাৰ কৰা অংগটো হৈছে মগজু। আমাৰ ব্ৰেইনে দেহৰ 20% অক্সিজেন প্ৰতিদিনে শোষণ কৰে। বন্ধুসকল, আমাৰ শৰীৰৰ ওজনৰ তুলনাত ব্ৰেইনৰ ওজন মাত্ৰ 2%হে, বাট তথাপিও ই কিন্তু 20% অক্সিজেন প্ৰতিদিনে শোষণ কৰে। আৰু আমাৰ শৰীৰৰ আটাইতকৈ বেছি চৰ্বিৰে গঠিত অংগটো হৈছে ব্ৰেইন, য'ত 60% চৰ্বি আছে। ফ্ৰেণ্ডছ, ৰাস্তাৰ এই বগা হালধীয়া লাইনবোৰ বাৰু কিয় দিয়া হয়? আহক আজি আমি এই বিষয়ে জানো। ৰাস্তাৰ মাজভাগত থকা চুটি চুটি এই বগা লাইনৰ অৰ্থ এয়ে যে এই ৰাস্তাৰে আপুনি লেন সলনি কৰা, আন বাহনক অভাৰটেক কৰা আৰু ইউ টাৰ্ণ ল'ব পাৰে। ৰাস্তাৰ সমাজৰ বগা একেবাৰে চিধা লাইনে কিন্তু আপোনাক অভাৰটেক কৰা, ইউ টাৰ্ণ লোৱা পাৰ্মিশ্যন নিদিয়ে। যদি আপুনি এনেকুৱা ৰাস্তাৰে গৈ আছে তেন্তে চিধা গৈ থাকক। হালধীয়া সৰু সৰু এই লাইনে ঠিক বগা চুটি লাইনৰ নিচিনাই পাৰ্মিশ্যন দিয়ে। বন্ধুসকল, ৰাস্তাৰ মাজৰ হালধীয়া এই লাইনে বাহনক অভাৰটেক কৰাৰ পাৰ্মিশ্যন দিয়ে যদিহে আপুনি নিজৰ ছাইডত আছে। এনেকুৱা ডাবল হালধীয়া লাইন থকা ৰাস্তাত বাহনে লেন চেঞ্জ কৰা, অভাৰটেক, ইউ টাৰ্ণ আদি কেতিয়াও কৰিব নোৱাৰে। সাধাৰণতে প্ৰায়বোৰ মাছেই কমিউনিকেশ্যন কৰিবৰ বাবে দেহৰ অংগী-ভংগীৰ সহায় লয়। কিছুমান মাছেই ইলেক্ট্ৰিক ছিগনেল ব্যৱহাৰ কৰি ভাৱ বিনিময় কৰে। বাট ফ্ৰেণ্ডছ, হেৰিং ফিছ হৈছে এনেকুৱা এবিধ মাছ যি কমিউনিকেশ্যনৰ বাবে নিজৰ পাদৰ সহায় লয়। হয়, শুনিলে হাঁহি উঠা, বাট ই সঁচা। সাগৰৰ এবিধ মাছে কমিউনিকেশ্যন কৰাৰ বাবে পাদে। তাৰ ফলত পানীত বুৰবুৰণিৰ সৃষ্টি হয় আৰু ইয়ে এক হাই ফ্ৰিকুৱেঞ্চি শব্দ উৎপাদন কৰে, আৰু এই শব্দ কেৱল হেৰিং মাছেহে শুনা পায়। কেৱল কমিউনিকেশ্যন কৰাই নহয়, এই পাদৰ দ্বাৰা সৃষ্টি হোৱা শব্দৰ দ্বাৰা ইহঁতে নিজকে আন চিকাৰীৰ পৰাও বচাই ৰাখে। ফ্ৰেণ্ডছ, এখন জাম্বো জেট বিমানৰ ইন্ধন কেপাচিটি প্ৰায় 3 লাখ লিটাৰ হয়, আৰু এই তেলেৰে যিকোনো এখন সাধাৰণ কাৰেৰে আপুনি পৃথিৱীখন 4 পাক মাৰিব পাৰিব। অষ্ট্ৰেলিয়া মহাদেশত পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি সাগৰীয় তীৰ আছে। ইয়াত প্ৰায় 10,000খন বীচ আছে। যদি আপুনি প্ৰতিদিনে ইয়াৰে এখনকৈ বীচ পৰিদৰ্শন কৰে তেন্তে আপোনাক 27 বছৰৰো বেছি সময় লাগিব সেই গোটেইবোৰ বীচ ফুৰিবলৈ। বন্ধুসকল, পৃথিৱীত মুঠ মিলি 130টা ডাঙৰ আৰু ওখ মূৰ্তি আছে। ইয়াৰে 35টাই চীন দেশত আছে। ছেকেণ্ড নম্বৰত আছে আমাৰ ভাৰত, য'ত আছে প্ৰায় 25টা ওখ মূৰ্তি। ফ্ৰেণ্ডছ, এই 130টা মূৰ্তিৰ ভিতৰত আটাইতকৈ বেছি মূৰ্তি আছে ভগৱান বুদ্ধৰ। চাইনাত 128 মিটাৰ ওখ বুদ্ধি মূৰ্তিটো আছে, যিটো হৈছে পৃথিৱীৰ ছেকেণ্ড আটাইতকৈ ওখ মূৰ্তি। আৰু পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তিটো আছে আমাৰ ভাৰতত, যিটো হৈছে ষ্টেচু অৱ লিবাৰ্টি। শামুক দেখাত বৰ লেহুকা আৰু দুৰ্বল যেন লাগিলেও ইহঁত কিন্তু বহু ষ্ট্ৰং প্ৰাণী হয়। এই কোমল দেহেৰেও ইহঁতে ধাৰ ব্লেডৰ ওপৰেৰে আৰামত পাৰ হৈ যাব পাৰে। শামুকৰ মুখমণ্ডলত হাজাৰৰো ওপৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আকাৰৰ দাঁত থাকে, যাৰ সহায়ত ইহঁতে খাদ্য খায়। আৰু এটা কথা শুনি আপুনি আচৰিত হ'ব যে এই শামুকে যেতিয়া শুৱে তেতিয়া প্ৰায় 3 বছৰলৈকে শুয়ে থাকে। মানুহে জন্মৰে পৰা কেৱল মাত্ৰ 2টাহে ভয়ৰ প্ৰবৃত্তি লগত লৈ আহে। সেয়া হৈছে ডাঙৰ শব্দৰ প্ৰতি থকা ভয় আৰু তললৈ পৰি যোৱাৰ ভয়। বাকী ভয়বোৰ আমি লাহে লাহে জীৱনত আয়ত্ব কৰোঁ। বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ বেছি পৰিদৰ্শন কৰা চহৰখন হৈছে বেংকক চহৰ। ইয়াত বছৰি 10 মিলিয়নৰো অধিক পৰ্যটক আহে। বেংককে পৰ্যটকৰ সংখ্যাৰ ক্ষেত্ৰত লণ্ডন, পেৰিছ, ডুবাই আৰু ছিংগাপুৰকো পিছ পেলাবলৈ সক্ষম হৈছে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ জীৱিত চৰাইটো হৈছে চতুৰ্মুৰ। এই চৰাইয়ে আৰামত যিকোনো মানুহকে পিঠিত বহাই নিব পাৰে। অষ্ট্ৰিচৰ চকুৰ আকাৰ ইয়াৰ মগজুৰ আকাৰতকৈ কিন্তু বেছি ডাঙৰ হয়, আৰু ইয়াৰ দুয়োটা চকুৰ আকাৰ সমান নহয়। সাপে সাধাৰণতে ভয় খালে বা খং উঠিলে ফুচফুচাই বা খুঁত মৰাৰ পজিশ্যন লয়। বাট ফ্ৰেণ্ডছ, চন্দ্ৰেন কৰেল স্নেকে ভয় খালে পাত মাৰে। বন্ধুসকল,
ৰেটল স্নেকৰ এণ্টিভেনমৰ দাম আটাইতকৈ বেছি। ইয়াৰ এটি ড্ৰপৰ এণ্টিভেনমৰ দামেই হৈছে প্ৰায় $20,000। ভাৰতীয় টকা হিচাপত ই হ'ব প্ৰায় 16,50,000 টকা। এজন ফ্লৰিডাৰ ল'ৰাক যেতিয়া ৰেটল স্নেকে কামুৰিছিল তেতিয়া 75ৰ পৰা 80টা ড্ৰপ এণ্টিভেনমৰ দৰকাৰ হৈছিল, যাৰ মূল্য হৈছে $1.6 মিলিয়ন। ডলফিনৰ ছনাৰ ভিজন থাকে, যাৰ দ্বাৰা ইহঁতে যিকোনো প্ৰাণীৰ অন্তভাগৰ জোকাটোও প্ৰত্যক্ষ কৰিব পাৰে।